বছৰৰ ভিতৰত সলনি হ'ব লাগে সভাপতি সম্পাদক? সংবিধান মতে 3 বছৰ, কিন্তু 3 বছৰ এতিয়া 4 বছৰ হৈ গ'ল আৰু 4 বছৰত আজিলৈকে এটা জেনেৰেল মিটিং পাতিব পৰা নাই। সভাপতিৰ নেতৃত্বত এটা জেনেৰেল মিটিং পাতিব পৰা নাই। কিন্তু তেওঁলোকে এই সিদ্ধান্ত ল'ববোৰ তেওঁলোকৰ সময় থাকে, কিন্তু জেনেৰেল মিটিং দিবৰ কাৰণে তেওঁলোকৰ সময় নাথাকে। গতিকে এই প্ৰশ্ন তেওঁলোকক সুধিব বিচাৰিছোঁ, কিয় জেনেৰেল মিটিং দিব পৰা নাই, কিয় সময়মতে তেওঁলোকে নিৰ্বাচন কৰাব পৰা নাই? এইটো আমাৰ ডাঙৰ প্ৰশ্ন। গতিকে এইটো কমিটিখন গোটেই সম্পূৰ্ণ ইনভেলিড হয়, ইলিগেল হয় আৰু ভংগ হৈ গ'ল। গতিকে আমাক নতুন কমিটি লাগিব আৰু নতুন কমিটি যাতে জেনেৰেল মিটিং দিয়ক আৰু যিবোৰ সিদ্ধান্ত লয় যাতে যিমানবোৰ সদস্য আছে তেওঁলোকৰ মতামত আৰু তেওঁলোকৰ কনচেণ্টটো লৈ যাতে নতুনখন যিবোৰ আইন আমাৰ কনষ্টিটিউশ্যন আছে তাতে সলনি কৰি এইবিলাক মতামত লৈহে ভৰাব লাগে। মানে ইয়াৰ আগৰ যিটো আপুনি কৈ আছে এছ'চিয়েশ্যনৰ সম্পাদক সভাপতি কোন আছিলে আৰু তেখেতসকলৰ নেতৃত্বত যোৱা আপোনাৰ 5 তাৰিখে এটা তেওঁলোকৰ এক্সিকিউটিভ মিটিং বুলি আছিলে। এই এক্সিকিউটিভ মিটিঙত সভাপতি আৰু আপোনাৰ জইণ্ট ছেক্ৰেটাৰী আছিলে, কিন্তু এই মিটিঙত আপোনাৰ সম্পাদিকা নাই। য'তনো এটা সভা হ'লে সম্পাদক বা সম্পাদিকা থাকিবই লাগে, কিন্তু এই তাত মিটিঙত এক্সিকিউটিভ মিটিঙত সম্পাদিকা এবচেঞ্চত তেওঁলোকে এইটো মিটিং আৰু সিদ্ধান্তটো কেনেকৈ লৈছে এইটো ইনভেলিড। আৰু এই মিটিঙত এক্সিকিউটিভ মিটিঙত তেওঁলোকে কৈছে যে বৰ্তমান যোনটো আমাৰ কনষ্টিটিউশ্যন আছে এইটো ইনভেলিড বুলি কৈছে। গতিকে আইনখন যদি ইনভেলিড হৈছে তেন্তে মিটিংখন কেনেকৈ ইনভেলিড হোৱা নাই? এইটো ভংগ হৈছে। গতিকে এই গোটেই প্ৰক্ৰিয়াটো তেওঁলোকে অকল নিজৰ এটা শাসন আৰু এটা জেগাত বহিবৰ কাৰণে তেওঁলোকে এইটো ৰাজনীতি কৰিছে। আৰু যিসকল তেওঁলোকৰ জড়িত আছে গোটেইকেইটাক আমি আহ্বান জনাইছোঁ যাতে তেওঁলোকক নতুন তেওঁলোকক যাতে হাৰাশাস্তি নিদিয়ে, এইটো আমাৰ অনুৰোধ। তেওঁলোকে মানে কোনে কৰি আছে এইটো? ইয়াতে এটা লবি হৈ আছে, এটা পলিটিক্স হৈ আছে যে নৰ্থ কোৰিয়াত মানে কিম জং উন যি বিচাৰে এইটো আইনে তাতে চলে। কিন্তু ভাৰত এটা আমাৰ ডেম'ক্ৰেটিক এটা গণতান্ত্ৰিক দেশ। গতিকে গণতান্ত্ৰিক দেশত চবৰ অধিকাৰ আছে। গতিকে আমাৰ অধিকাৰবোৰ তেওঁলোকে যাতে লৈ নাযায় আৰু আমাৰ অধিকাৰবোৰ যাতে আমি সকলোৱে লৈ আমি আগবাঢ়ি যাম আৰু সকলোৱে যাতে আমাৰ যোনটো এডভকেচি প্ৰেক্টিচিং লাইনটো যাতে আমি সকলোৱে গৈ এনজয় কৰিম বা আমি যাতে আমাৰ অনুভূতি দিনত আমি একেলগে এটা ঘৰত আমি থাকিম, এইটো আমাৰ মানে এতিয়া আপুনি ক'ব বিচাৰিছে যে সম্পূৰ্ণ আৰু যোনটো চেল্ফ ষ্টাইল কোৱা প্ৰেছিডেণ্ট নিজকে, এইটো আমি প্ৰেছিডেণ্টো নামানো আৰু ছেক্ৰেটাৰীও নামানো। গতিকে এই এক্সিকিউটিভ মিটিংখন ভংগ হৈ গ'ল। এতিয়া সভাপতিৰ নাম কি বুলি ক'লে আপুনি? সভাপতিৰ নাম হৈ গ'ল দিলীপ ডেকা। গতিকে আমি তেওঁলোকৰ যিবোৰ তেওঁলোকে সিদ্ধান্ত লৈছে আমি কোনো পক্ষে আমি নামানো। মানে এতিয়া বৰ্তমান দিলীপ ডেকাৰ মতেহে মানে সকলোৱে কাম কৰিব লাগিব আপুনি ক'ব বিচাৰিছে? তেওঁলোকে এইটো ভাবিছে, কিন্তু তেওঁলোকৰ চিন্তাধাৰা আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ, যোগ্য নহয়। গতিকে সভাপতি ভাবিছে যে গোটেই জীৱনটো মই ইয়াতে বহি থাকিম আৰু মই যি মন যায় তাকে কৰিম। গতিকে এইটো গণতান্ত্ৰিক দেশ, আমাৰ কথা শুনিব লাগিব। আমি যাক আমি পচন্দ কৰোঁ তাকে আমি নিৰ্বাচন জয়লাভ কৰিম। গতিকে যিসকল তেওঁলোকে ভাবিছে যে মই ইয়াতে হৈ থাকিম, আৰু এটা কথা কৈছে যে ইয়াত যদি সভাপতি আসনত বা নিৰ্বাচন তেওঁলোকে থিয় হ'ব লাগে তেন্তে বনাইছে 20 বছৰ প্ৰেক্টিছ কৰিবলৈ আৰু মাটি পট্টা হ'ব লাগিব। এইটো বস্তু ক'তো লিখা নাই। আৰু এজন অধিবক্তা পাছ কৰাৰ পিছত সুপ্ৰিম কোৰ্টলৈকে যাবলৈ অধিকাৰ আছে, আৰু তেওঁ ইয়াতে ডিফু বাৰ ষ্টেচনত তেওঁলোকে এইবিলাক নিয়ম নীতি বনাইছে। এইটো আমি মানি ল'ব নোৱাৰোঁ, যোগ্য কাৰণ নহয়। এইটো এটা বহুত দুৰ্ভাগ্যৰ কথা। চৰকাৰে কিবা এটা কৰিলে অসন্তুষ্ট হৈ সাধাৰণ ৰাইজে প্ৰতিবাদ কৰে। ঠিক তেনেধৰণে আজি অধিবক্তাত নিজৰ অধিকাৰৰ কাৰণে আজি সংবাদ মেল মাতিবলগীয়া হৈছে। গতিকে মেইন কাৰণ হৈ গ'ল যে এজন অধিবক্তা পাছ কৰাৰ পিছত ইয়াতে ওকালতি কৰা আহে, তেওঁলোকক যদি বাধা দিয়ে ইয়াতে ডিফু বাৰ এছ'চিয়েশ্যন, য'তনো ডিফু বাৰ এছ'চিয়েশ্যন সন্থাৰ সভাপতি বা সম্পাদকে হওক নেতৃত্বতে হওক, তেওঁলোকৰ যোনটো কাৰ্যকাল আছে সেইটো সম্পূৰ্ণভাৱে অবৈধ। যিটো 3 বছৰ কাৰ্যকাল আছে, 3 বছৰ ওপৰ হৈ গ'ল, 4 বছৰ হ'বলগীয়া হৈছে, কিন্তু তেওঁলোকৰ এইটো কাৰ্যকাল নাই। কিন্তু তেওঁলোকে কাৰ্যকাল শেষ হোৱাৰ পিছতে এতিয়া সিদ্ধান্ত লৈছে যে যিবোৰ নতুনকৈ ওকালতি কৰিব অহা ছাত্ৰ ছাত্ৰীয়ে হওক বা নতুনকৈ অহা অধিবক্তাই হওক, ইয়াতে যদি প্ৰেক্টিছ কৰিব আহে তেন্তে নিয়মবোৰ বনাইছে যে 2 বছৰ বা 5 বছৰ নোহোৱালৈকে তোমালোকে এটাও ছাবমিশ্যন দিব নোৱাৰে বুলি। গতিকে এইটো বস্তু আমি কেতিয়াও মানিব নোৱাৰোঁ আৰু সহ্য নকৰোঁ। যদি তেওঁলোকে এইটো নিয়মটো বনাইছে তেন্তে আমি AIB পাছ কৰা বা আমি এনৰলমেণ্ট কৰাটো আমাৰ মূল্যই নাই। গতিকে আমি এই সংবাদ মেল জৰিয়তে আমি জনাই দিব বিচাৰিছোঁ যে আজি ইয়াত এই বৰ্তমানৰ চেল্ফ ষ্টাইল প্ৰেছিডেণ্ট বা ছেক্ৰেটাৰী তেওঁলোকৰ নেতৃত্ব লোৱা সকলোকক যে এসপ্তাহ ভিতৰত আমি টাইমলাইন দিছোঁ। যদি এসপ্তাহ ভিতৰত আমাৰ দাবী হৈ গ'ল যে অতি শীঘ্ৰে যিবোৰ সিদ্ধান্ত লৈছে সেইটো বাতিল কৰিব লাগে। 2 নম্বৰ কথা হ'ল যে
অতি শীঘ্ৰে জেনেৰেল মিটিং পাতি নতুনকৈ কমিটি বনাব লাগিব। 3 নম্বৰ কথা হ'ল যিসকল নতুনকৈ ইয়াত প্ৰেক্টিছ কৰিব অহা যুৱ যুৱতী বা ওকালতি কৰিব অহা তেওঁলোকক যাতে 2 বছৰ বা 5 বছৰ এইটো আমি কিতাপ মানি ল'ব, এইটো বাতিল হ'ব লাগিব। আৰু সকলোকক যাতে সমান এটা দৃষ্টিৰে চাই যাতে মাহিমা চকুতে নাচায়, এইটো আমাৰ দাবী। 4 নম্বৰ কথা হ'ল যে বৰ্তমান যোনটো কমিটি ভংগ হৈ গ'ল এইটো কমিটি যাতে এডহক কমিটি বনায় আৰু এডহক কমিটিত যাতে পূৰ্ণবোৰ কমিটিবোৰ তেওঁ এই এডহক কমিটিত যাতে নাথাকে, এইটো আমাৰ দাবী। An ad hoc committee of the Bar Association. Ad hoc committee bang secretary na bache non ada bang committee mase bi. Ati invalid. Constitution dolo hat invalid kusiku. Anke invalid sikute hala so as per hala so election na atum president secretary atum si ane si bang ke executive meeting. Kasi confuse about. Lalu sige aku si bang that the ad hoc committee should consist of only new members other than the existing people. Non ke do bang president secretary bang. Tela tundolo pun tela dah dolo legal and legal alang kemikansi cepat hektar sondolo tuelo all newly enrolled advocates those already enrolled in the state bar have cleared the EIB examination to practice before any court as per the sanction right to practice under section 30 and 33 of the Advocate Act 1961. Now pera bangke Advocate Act 1961 I think but my enrolled that EIB ke tang anywhere in India like this no samila dapat bangke Umatma kene under kene senior under ala nikan ko playing nikan hini playing kusi bitap re semua junior tuhan student ya ko ke ben till life itu dalam tak bang ben ini yo se dang se nikan kohan ko nangji program te alang tum EIB juga pas government KP pancake aku senior under practice lock pancake masih lock alang kan curengnya Kasi nikan isi nikan itu nikan pernah. Kasi laso isi ini alam pensi. Kasi nadum ke bang, cuma pinglo. যাতে তেওঁলোকৰ বলৰ কাৰণে এজন মানুহ যাৱজীৱন কাৰাদণ্ড হ'বলগীয়া নহয় বা ফাঁচীকাটত ওলমিবলগীয়া নহয়, এই কথাটো চিন্তা কৰিয়ে আমাৰ যিখিনি ডিফু উকিল সন্থাৰ ছিনিয়ৰ এডভোকেট আৰু এক্সিকিউটিভ বডিৰ মেম্বাৰ তেওঁলোকে এইখিনি আলোচনা কৰি এই প্ৰস্তাৱ দুটা লৈছিলে। গতিকে মই ভাবোঁ এইটো তেওঁলোকৰ ভালৰ কাৰণে লোৱা হৈছিলে। আৰু দ্বিতীয়তে তেওঁলোকে মই শুনিছোঁ যে কমপ্লেইন এটা কৰিছে যে আমি অলপতে সেইখন এক্সিকিউটিভ মিটিঙতে যিখনত আমাৰ গোটেই ছিনিয়ৰ মেম্বাৰ আছিলে বাৰৰ আৰু এক্সিকিউটিভ মেম্বাৰ আছিলে, তাত আমি এটা প্ৰস্তাৱ লৈছিলে আমি বিভিন্ন দিশ আলোচনা কৰি যে ডিফু উকিল সন্থাৰ সভাপতি আৰু সম্পাদক কোন হ'ব। তেওঁলোকে কাৰ্বি আংলঙত পাৰ্মানেণ্ট ৰেচিডেণ্ট হ'ব লাগিব আৰু তেওঁলোকে অতি কমেও কাৰ্বি আংলঙত 20 বছৰ ধৰি থকা লোক হ'ব লাগিব। তেওঁলোকৰ নিজৰ মাটি বাৰী ইয়াত থকা মানুহ হ'ব লাগিব। কাৰণ আমি দেখিছোঁ যে বাহিৰৰ পৰা কিছুমান আহি যদি ইয়াত সম্পাদকৰ দায়িত্ব লৈছে বা লৈছিল, তেওঁলোকে কি হয় বন্ধ পালেই বা কিবা এটা অকেজন হ'লেই তেওঁলোকে ডিফুৰ পৰা গুচি যায়গৈ নিজৰ ঘৰত। আৰু যিটো সময়ত তেওঁলোকে ইয়াত উকিল সন্থাৰ বিভিন্ন কাৰ্যসূচীত থকাটো বাঞ্ছনীয়, সেই সময়ত উকিল সন্থাৰ কাৰ্যসূচীত উপস্থিত নাথাকি নিজৰ ঘৰত গৈ তেওঁলোকে থাকেগৈ, যিসকলৰ ঘৰটো কাৰ্বি আংলঙৰ বাহিৰত। আৰু ইয়াৰ দ্বাৰা আমাৰ বিভিন্ন লোকচান হয়, অসুবিধা হয় 12 মেম্বাৰসকলৰ। গতিকে আমি ভাবি চিন্তি বহুত আলোচনাৰ অন্তত এইটো আমি ডিচিশ্যন লৈছিলে যে যিসকলৰ 20 বছৰ কাৰ্বি আংলঙত আছে পাৰ্মানেণ্টলি, তেওঁলোকেহে ইয়াত বাৰত প্ৰেচিডেণ্ট আৰু ছেক্ৰেটাৰী পদৰ বাবে তেওঁলোকে মনোনয়ন দিব পাৰিব। কিন্তু বাকী যিবোৰ পোষ্ট আছে আমাৰ এই দুটা পোষ্টৰ বাহিৰে তাত আমাৰ আছে বিভিন্ন বাৰ যে 5 বছৰ হ'ব লাগিব বা 3 বছৰ হ'ব লাগিব, যিটো আমাৰ আছে আগৰ পৰা চলি আহিছে। ঠিক তেনেমতেই তেওঁলোকে কৰিব। একমাত্ৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰীৰ ক্ষেত্ৰতে এই নিয়মটো প্ৰযোজ্য হ'ব। আৰু আজি তেওঁলোকে আমাৰ যিখন ইয়াত আপোনালোকৰ আগত যিখন প্ৰেছ মিট দিছে, তাত আমি জানো যে তেওঁলোকে বাৰৰ পৰা কোনো ধৰণৰ পাৰ্মিশ্যন লোৱা নাই, উইদাউট এনি পাৰ্মিশ্যন ফ্ৰম বাৰ। তেওঁলোকে বাৰৰ ভিতৰত প্ৰেছ কনফাৰেঞ্চ কৰিছে বা আমাৰ ছেছন জাজৰ পৰা কোনো ধৰণৰ পাৰ্মিশ্যন তেওঁলোকে লোৱা নাই। এইটো তেওঁলোকৰ এটা ডাঙৰ ভুল। তেওঁলোকে নিজৰ শিষ্টাচাৰখিনিয়ে নাজানে ইয়াৰ কাৰণে। কাৰণ জানিব কেনেকৈ, মাত্ৰ তেওঁলোকৰ 2 বছৰ হৈছে হোৱা নাই তেনেকুৱা। আৰু বিভিন্ন 2-এজন হয়তো বিভিন্ন পলিটিকেল লাইনৰ পৰা ইয়াত জইন কৰিছে। তেওঁলোকেও আজি এইবোৰ অকল পলিটিকেল লাইনটোত বা কাৰোবাক বচাবলৈ বা কেইটামান পইচাৰ কাৰণে এইবোৰ কাম কৰি আছে। এইটো হচ্ছে অশুভনীয় হৈছে এনে কাম। গতিকে মই ভাবোঁ বাৰৰ মেম্বাৰসকলৰ ভালৰ কাৰণে এক্সিকিউটিভ বডিয়ে এনেধৰণৰ ডিচিশ্যন লৈছে আৰু এনে ডিচিশ্যন প্ৰত্যেকজন মেম্বাৰে
মানি ল'ব লাগে, মানি চলিব লাগে। আৰু অন্যথা হয়তো ডিফু বৰাই যদি নেক্সট মিটিঙত এই কথাবোৰ আলোচনা কৰা হয়তো তেওঁলোকৰ এগেইনষ্টে বিভিন্ন কাৰ্যব্যৱস্থাও ল'ব পাৰে। আমি পাৰ্ক কাউন্সিলকো জনাব পাৰোঁ এইবোৰ কথা। গতিকে সেইবোৰ কথাও তেওঁলোকে চাব লাগে, চাই সকলো বস্তু চাই তেওঁলোকে বাৰৰ উন্নতিৰ বাবে একগোট হৈ তেওঁলোকে কাম কৰি যোৱাটোৱে মই বিচাৰোঁ। অভিযোগকেইটা মইতো নিজে দেখা নাই তেওঁলোকে কি অভিযোগ দিছে, কিন্তু এনে মই শুনিছোঁ যে তেওঁলোকক প্ৰধানকৈ দুটা অভিযোগ দিছে। আৰু যিসকলে আপোনালোকৰ আগত কৈছে এই কথা, তেওঁলোক গোটেইখিনি জুনিয়ৰ মেম্বাৰ আমাৰ বাৰৰ, তেওঁলোকৰ খুব সম্ভৱ প্ৰায়ভাগৰে 2 বছৰ হোৱাই নাই। তেওঁলোকে এতিয়া যিখিনি আপোনালোকৰ অভিযোগ আনিছে, প্ৰথম অভিযোগটো হ'ল যে 2 বছৰ আৰু 5 বছৰ আমাৰ অলপতে এখন বাৰৰ ডিফু ফিল্ডত এখন সভা হৈছিলে, এক্সটেণ্ডেড এক্সিকিউটিভ বডি মিটিং। তাত আমাৰ এক্সিকিউটিভ বডিৰ সকলো মেম্বাৰ আৰু আমাৰ অল ছিনিয়ৰ মেম্বাৰ, বাৰৰ যিখিনি ছিনিয়ৰ মেম্বাৰ গোটেইখিনি প্ৰেজেণ্ট আছিল। প্ৰেজেণ্ট থাকি তাত তেওঁলোকে এটা ৰিজলিউশ্যন লৈছিলে, প্ৰস্তাৱ এটা, যে যিসকল আমাৰ বাৰত এনৰোল কৰিছে, যিসকলে বাৰত সোমাইছে, জইন কৰিছে, তেওঁলোকৰ 2 বছৰ হ'লে তেওঁলোকে লোৱাৰ কোৰ্টত প্ৰেক্টিচ কৰিব পাৰিব। আৰু 5 বছৰ যেতিয়া তেওঁলোকে এজন ছিনিয়ৰ উকিলৰ তলত থাকি প্ৰেক্টিচ কৰিব, তাৰপিছত তেওঁলোকে ছেশ্যন কোৰ্টত প্ৰেক্টিচ কৰিব পাৰিব। কাৰণ ছেশ্যন কোৰ্টৰ কেছবোৰ অতি চিৰিয়াছ কেছ হয়, ধৰক মেইনলি NDPS কেছ হৈ আছে, পস্কো কেছ হৈ আছে, বা মাৰ্ডাৰ কেছ, ৰেপ কেছ, এইবোৰত পানিছমেণ্ট 20 বছৰো আছে বা পানিছমেণ্ট হেং হ'বও পাৰে। গতিকে এইবোৰ অকল চিৰিয়াছ অফেন্স, আৰু ইয়াত যদি ভালদৰে ক্লিন নকৰে তেতিয়া এজন নিৰপৰাধী মানুহ জেলত 20 বছৰৰ কাৰণেতো সোমাই যাব বা তেওঁক ফাঁচিও হ'ব পাৰে। গতিকে আমি যি বাৰৰ ছিনিয়ৰ মেম্বাৰ, এক্সিকিউটিভ মেম্বাৰে আলোচনা কৰি এইটো ডিচিজন লৈছিলে যে এজন ছিনিয়ৰ এডভকেটৰ তলত এজন জুনিয়ৰ এডভকেটে 5 বছৰ প্ৰেক্টিচ কৰি তেওঁলোকে কথাখিনি গোটেই ভালদৰে বুজি লোৱাৰ পিছতহে তেওঁলোকে ছেশ্যন কোৰ্টত এপিয়াৰ হ'ব লাগে। সেইটোৱে লোৱাৰ কোৰ্টত যিবোৰ CGM কোৰ্ট বা তাৰ তলৰ কোৰ্ট, তাত তেওঁলোকে 2 বছৰ এজন ছিনিয়ৰ এডভকেটৰ তলত কাম শিকি 2 বছৰৰ পিছতহে এই লোৱাৰ কোৰ্টত প্ৰেক্টিচ কৰিব।